গুৱাহাটী মহানগৰীৰ নিজৰাবন পথত আনন্দমুখৰ পৰিৱেশ। সমগ্ৰ অঞ্চল কৃষ্ণ বন্দনাৰে মুখৰিত হয়। শৰতৰ বিতুপন পূৰ্ণিমা নিশা শ্ৰীকৃষ্ণৰ বন্দনাত মুখৰিত ৰাজ্যৰ চৌদিশে ৰাসৰ ব্যাপক আয়োজন। প্ৰায় প্ৰতিটো প্ৰান্ততে শনিবাৰে অনুষ্ঠিত হয় ৰাস উৎসৱ। এফালে যদি শ্ৰীকৃষ্ণৰ বংশীৰ পঞ্চম সুৰ, আনফালে আকৌ কংসৰ গৰ্জনী, কৰবাত আকৌ যোগমায়াৰ অট্টহাস্য। গুৱাহাটীত দেখা গ'ল ৰাসৰ আনন্দ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে ৰাস মহোৎসৱ। গুৱাহাটীৰ নিজৰাবন পথৰ শ্ৰী শ্ৰী সনাতন নামঘৰত মহা আয়োজনেৰে আৰম্ভ কৰা হৈছে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা। শ্ৰী শ্ৰী সনাতন নামঘৰত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ৰাস মহোৎসৱ। সেই মৰ্মে আজি তেওঁলোকৰ তৃতীয় তথা অন্তিম দিনৰ কাৰ্যসূচী। আজিৰ অন্তিম দিনৰ কাৰ্যসূচীত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ'ব। সেয়েহে সমূহ গুৱাহাটীবাসী ৰাইজৰ অংশগ্ৰহণৰ কামনা কৰিছে উদ্যোক্তা মণ্ডলীয়ে। হয়, নমস্কাৰ। মই বৰ্তমান উপস্থিত আছোঁ নিজৰাবন পথত আৰু নিজৰাবন পথৰ সনাতন নামঘৰ উদ্যোগত এওঁলোকে এইবেলি ইয়াতে ৰাস মহোৎসৱৰ আয়োজন কৰিছে। দেখা যায় যে গ্ৰাম্য অঞ্চলত ৰাসৰ প্ৰচলনটো অধিক হয়, কিন্তু কংক্ৰিটৰ মহানগৰী গুৱাহাটীত এওঁলোকে ৰাসৰ যি সুন্দৰ আয়োজন কৰিছে। তো আমাৰ মাজত ৰাস কমিটিৰ বিষয়ববীয়াসকল উপস্থিত আছে, আমি তেওঁলোকৰ ফালৰ পৰা জানি লওঁ। দাদা, আপোনালোকে কংক্ৰিটৰ মহানগৰীৰ ৰাস উদযাপন কৰিছে, পোনপ্ৰথমে আপোনালোকৰ মনলৈকে এই ধাৰণাটো কেনেকৈ আহিল? মনলৈ ধাৰণা বুলি কওঁতে আজি আমাৰ এইখন ৪৭তম আমাৰ ৰাস মহোৎসৱ হৈছে। আমি আমাৰ দেউতাসকলে মানে দেউতা আছে এতিয়াও, আৰু আমাৰ কিছুমান আমাৰ ব্যক্তি নাই, তেওঁলোকে এইখন আমাৰ ৰাসৰ জন্মদাতা বুলি ক'লে ভুল নহয়। গতিকে আমাৰখন পুৰণা ৰাস, কিন্তু মানে আমি মানে এনেকৈ আটক ধুনীয়া হিচাপত আমি ২০১৫ চনৰ পৰা ১৯ চনত কৰিলোঁ। তাৰপিছত কৰোণা মহামাৰীৰ পিছত তাৰমানে কি হ'ল, আমাৰ ৰাসৰ এই যিটো ধাৰাটো আছিল, এই ধাৰাটো মানে পূজা ভাগ হয়, কিন্তু আমাৰ যিখিনি উৎসৱ হিচাপত যিখিনি পালন কৰিব লাগে সেইখিনি আমি পৰা নাছিলোঁ। মানে কৰোণা মহামাৰীয়ে বহুতকে আৰ্থিকভাৱে মানে হেৰি কৰিছে অলপমান। তাৰপিছতে যিয়ে নহয়, এতিয়া আমি ২৪ত এইবাৰ আৰু পুনৰ আমি তিনিদিনীয়া কাৰ্যসূচী ৰাখি আমি আৰম্ভ কৰিছোঁ। আৰু আমাৰ ইয়াতে আমাৰ আধ্যাত্মিকতা মানে কি, আমাৰ ইয়াত সেইটো বস্তু বেছি আমি মানো। আমাৰ পূজা পাৰ্বণ বেছি হয়, বা এতিয়া আপোনাৰ দেখা পাইছে বৰগীত স্বৰগীত এইবিলাক আমাৰ কৰোঁ। এই প্ৰগ্ৰেমবিলাক আছে, বা চিত্ৰাংকন প্ৰতিযোগিতা আছে, এনেকুৱা ধৰণৰ আমি কৰোঁ। যোৱাকালি আমাৰ স্থানীয় ব্যক্তিসকলে নাগৰা নাম গ'ল, আজি আমাৰ বাহিৰৰ পৰা আহিব নাগৰা নাম, এনেকুৱা কৰি আমি আৰু অহাকালিও আছে আমাৰ সাংস্কৃতিক সন্ধিয়া, তাতেও আমি চলাম। কিন্তু কথা হৈছে আমাৰ ইয়াত স্থানীয় মানুহবিলাকক বা স্থানীয় যিবিলাক আছে আমাৰ প্ৰগ্ৰেম, সেইবিলাক আমি বেছি গুৰুত্ব দিওঁ। আপোনালোকৰ এই ৰাসস্থলীত মানে কিমানমান মানুহৰ সমাগম হয় বুলি পৰিলক্ষিত? সেনেকুৱাটো আমি কৰা নাই, কিন্তু এনেই আমাৰ এদিনীয়া হিচাপত যেতিয়া আমি আগতে কৰিছিলোঁ তেতিয়া আমাৰ এদিনৰ ৬০০ মানুহ এদিনে হৈছিল। এতিয়া আজি তিনিদিনীয়া যে কাৰ্যসূচী হ'ল, কিমান আহিছে কিমান আহিছে কাৰণে গম পোৱা নাই, কিন্তু ৰাতি ১টা বজালৈকে মানুহ আহিয়ে আছে। যিহেতু আমাৰ খুব ওচৰত নহয়, মহানগৰীৰ খুব কাষতেই পায় এইখন, গতিকে সেইকাৰণে আমাৰ মানুহ আহি থাকে, কিন্তু সেনেকুৱা আমাৰ হিচাপ নাই। পৰৱৰ্তী অনুষ্ঠান আমিতো চাওঁ আৰু কিমানমান মানুহ সমাগম আমি অলপ হেৰি কৰিব লাগিব। মানে ৰাস মহোৎসৱটো আপোনালোকে কেইদিনীয়াকৈ উদযাপন কৰি আছে? এতিয়া আমি ৩ দিন, আজি আমাৰ দ্বিতীয় দিন হৈ আছে, আৰু অহাকালি আছে, অহাকালি আমাৰ অন্তিম দিন। অহাকালি আপোনালোকে কি কি অনুষ্ঠান ৰাখিছে? অহাকালি আমাৰ ৰাতিপুৱা ভাগত আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আছে, সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ, তাৰ কেটেগৰী কৰি দিয়া আছে, আৰু সন্ধিয়া আমাৰ কালি আছে সাংস্কৃতিক সন্ধিয়া আছে। গুৱাহাটীৰ পৰা কেমেৰা পাৰ্চন বিজু দাসৰ সৈতে কনক দাসৰ ৰিপৰ্ট, নেশ্যনেল ফাৰ্ষ্ট নিউজ।